আজি বনাম ভাবিছো কেক তো মই এয়া লৈছো মুৰ্গী কণী দুটা সেইখিনি ভালদৰে ফেটি লম এয়া লৈছো 1 কাপ চেনি 1 কাপ আটা আৰু এইখিনি হল বেকিং পাউডাৰ এইখিনি হৈছে বেকিং সোডা আৰু এয়া হৈছে ৰিফাইন গুটেখিনি ৰেডি কৰি লৈছো আৰু আমাৰ ইয়া লৰাৰ কাণ্ড বনাবলৈ ওলাইছো হিহে আগে ভাগে আহিছে বনাবৰ কাৰণে তুমি বনাব পাৰিবা শুনো তুমি বনাব পাৰিবানে তুমি বনাব পাৰিবা তেতেৰি পৰি যাব তো ভিডিওটো শেষলৈ চাই থাকক এইখিনি একদম বহুত বেছি ফেটি ল'ব লাগিব যিমান ফেটিব পাৰে সিমান ভাল কিন্তু মোৰ তাত গাখীৰ নাই গাখীৰ দিব পাৰিলে ভাল মই গাখীৰ নোহোৱাকৈ পানী ব্যৱহাৰ কৰিয়ে বনাম আজি কি কৰিলা তেতেৰি তুমি বৰ দুষ্ট ল'ৰা দেই এ কি কৰিলা ইছৰাম শুনো বৰ দুষ্ট ল'ৰা দেই বেয়া পাইছো মই তোমাক ভালদৰে ফেটি ললো তাৰ পাছত পানী অকণমান দিলো যিহেতু কণী কম আৰু এতিয়া ইয়াতে দিছো চেনি গুটেখিনি দিয়া নাই এইখিনি ৰাখি থৈ দিছো বেছি হ'ব লাগিছে বেছি মিঠা নেখাও মানে সেয়ে অকণমান আধা কাপ দি দিলো চেনি আৰু এইখিনি ভালদৰে এতিয়া ফেটি লওঁ কণী আৰু চেনি ধুনীয়াকৈ ফেটি ললো এতিয়া ইয়াতে আটাখিনি দি লৈছো আধা দি লৈছো এইখিনি ফেটি লওঁ তাৰ পাছত আকৌ বাকিখিনি দি দিম হে ভগৱান পানী বেছি হ'ব লাগিছে নুচুবা এয়া আকৌ দি দিছো এইখিনি মই সম্পূৰ্ণ ফেটি লওঁ তাৰ পাছত দেখাই আছো ইনি আটা দি দিলো এতিয়া ইয়াতে দিছো ৰিফাইন তেল আধা কাপ মানতকৈ অকণমান কম হ'ব দি দিছো ৰিফাইন তেল প্ৰথমবাৰ বনাইছো এনেকৈ আৰু এইখিনি আকৌ ভালদৰে ফেটি লওঁ ফেটি হোৱাৰ পাছত সম্পূৰ্ণ হলে আপোনালোকক দেখাই আছো এয়া এচামুচ দিছো বেকিং পাউডাৰ তাৰ পাছত আৰু আধা চামুচ দিছো বেকিং সোডা আৰু এই দুইখিনি দিয়াৰ পাছত আকৌ ফেটি ল'ব লাগিব এয়া মই ফেটি লৈছো আকৌ সম্পূৰ্ণ ফেটা হোৱাৰ পিছত দেখাইছো এয়া চাওক মই কিমান জোৰে ফেটি আছো আৰু যিমান বেছি ফেটিব সিমান বেছি ভাল তো মই বহুত জোৰ লগাই ফেটিছো কাৰণ আটা বহুত আঠা হয় আৰু ফেটোতে অকণমান কষ্ট হয় কষ্টৰ ফল সদায় মিঠা সোৱাদ ল'বলৈ হ'লে অলপ কষ্ট কৰিবই লাগিব আৰু সেয়েহে ময়ো কষ্ট কৰাত লাগি গৈছো মানে বহুদিনে ভাবি আছিলোঁ বনাম খাম আৰু ভাবি থাকোঁতে ভবাই হৈ আছে কিন্তু আজি একদম লাগিয়ে গৈছোঁ ঘৰত কোনো নাই মা ধন ভাইটি দুটা আছে সিহঁতো নাই চব কঠীয়া উঘালিব গ'ল শুনো আৰু মই ঘৰত আছোঁ দুয়ো এয়াকে কৰি আছোঁ বনাম কেকটো সেয়েহে কুকাৰটো গেছত বহাই দিছোঁ এতিয়া ইয়াত 5 মিনিটমান ৰাখি দিওঁ সম্পূৰ্ণ হিট হোৱালৈ তাৰপাছত বাকীখিনি মই বেটাৰটো ৰেডি বেলেগ এটা বাটিত ট্ৰান্সফাৰ কৰোঁগৈ চাই থাকক এইটো হৈছে টিফিন বাটি এই টিফিন বাটিটোতে মই এতিয়া কেকটো বনাম ইয়াতে অকণমান ৰিফাইন তেল সানি লওঁ এইখিনি ৰিফাইন তেল দি লৈছোঁ সানি লওঁ এতিয়া ৰিফাইন তেলখিনি সানি ল'লোঁ এতিয়া ইয়াতে আটা গুড়ি অকণমান ছটিয়াই দিছোঁ আটা গুড়িখিনি ছটিয়াই দিছোঁ কেকৰ বেটাৰটো দি দিছোঁ ইয়াতে
দেখিছে কেনেদৰে পৰি গৈছে লানি নিচিঙাকৈ। এয়া দি দিলোঁ, অকণমান এতিয়া থুকুচি দিওঁ। হৈ গ'ল, থুকুচি দিলোঁ। আৰু আনফালে এয়া কুকাৰ গৰম হৈ গ'ল। এতিয়া মই ইয়াতে দিছোঁ এখন প্লেট আৰু তাৰ ওপৰতে দিম কেকৰ বেটাৰখিনি। আৰু এতিয়া মলোঁ এইখন এতিয়া ঢাকোনখন লগাই দিম। এতিয়া এইটো হ'বলৈ ৰাখি দিওঁ। এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিওঁ আৰু 40 মিনিটমানৰ বাবে ৰাখি দিওঁ। এনেদৰে 40 মিনিটৰ পাছত দেখাই আছোঁ কেনেকুৱা হয়। 18 মিনিট হৈছে। এতিয়া 18 মিনিটৰ পাছত চাব আহিছোঁ। অ' মাই গড, ইমান ফুলি আহিলে যে। হোৱা নাইচোন। ওঠৰ মিনিটত চাইছিলোঁ, নহ'ল যিহেতু হেতাখন সোমোৱাই চাওঁতে তাত লাগি আহিছিল। তাৰপাছত 24 মিনিট হোৱাতে চালোঁ আকৌ, কিন্তু 24 মিনিটতে সম্পূৰ্ণ কেকটো হৈ গ'ল। মই ভাবিছিলোঁ 40 মিনিটমান লাগিব, কিন্তু যেতিয়া চেক কৰি চালোঁ হৈ গ'ল সোনকালে। কিয় সোনকালে হ'লে কিন্তু মই নাজানো, হৈ গ'ল। আৰু এতিয়া উলিয়াই আনিলোঁ, যিহেতু কেক হৈ গ'ল। আৰু ঠাণ্ডা হোৱালে মানে অপেক্ষা কৰাটো বহুত মুস্কিল। অলপ ঠাণ্ডা হোৱাতে উলিয়াই আনিলোঁ কাপোৰ এখন ধৰি কিনে। তাৰপাছত এতিয়া ছাইডটো এনেদৰে এৰাই লৈছোঁ, তেতিয়া মানে সোনকালে প্লেটখনত মানে এৰি আহিব। আৰু এতিয়া বেলেগ এখন প্লেট ল'লোঁ, তাৰপিছত এৰাই ল'লোঁ আৰু চাওক কিমান কোমল কোমল হৈছে। আৰু এতিয়া কেক হ'ল যেতিয়া কাটিব লাগে। তো এতিয়া কাটিছোঁ আৰু খাব লাগে, কাটিব লাগে, খাব লাগে। চাহ মই বহাই থৈ দিছোঁ, যিহেতু কাম কৰি আছে মানুহে আৰু ময়ো এই ভাটিবেলা টাইমত এইখিনিকে কৰিছোঁ। তো এতিয়া চাহৰ লগত মই কেক দিম, ঘৰতে বনোৱা আটাৰ কেক। আৰু কেকটো এখন হাতে কাটিছোঁ, এখন হাতে মোবাইল ধৰিছোঁ, এখন হাতে কাটিবলৈ কিন্তু বৰ অসুবিধা হৈছিল। আৰু এয়া চাওক, আটাইদি বনোৱাতে কিয় জানো এয়াৰ বাবলছবিলাক ওলাই নাহিল নেকি ভালদৰে, ভিতৰত কিবা ফুটা ফুটা নিচিনা হৈছে। আৰু এতিয়া আমি কেক হ'ল যিহেতু চাহ খোৱাত লাগিব লাগে। সকলোৱে কেক খালে, আমিহে বাকী আছোঁ। আৰু ল'ৰাটোক এপিচ দিছোঁ, অকণমান দিছোঁ, কাৰণ ইয়াতে ৰিফাইন দিয়া আছে, বহুত বেছি দিয়া নাই। অকণমান দিছোঁ হাততে লৈ থাকিবলৈ, নহ'লে সি অসুবিধা কৰি থাকে, কান্দি থাকে। আৰু সকলোৱে খাইছে, বৰ ধুনীয়া হৈছে বুলি কৈছে। মোৰো মনটো ভাল লাগি গৈছে। ধুনীয়া হোৱা বুলি ক'লে ভাল লাগে আৰু মনটো। আৰু ভিডিঅ'টো কেনে পালে জনাব। আৰু যদি খোৱা নাই আটাৰ কেক বনাই, তেনেহ'লে নিশ্চয় খাই চাব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিন্তু কৈ থলোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, বাই।